হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰিছোঁ সকলোৰে ভাল আৰু মোৰো ভাল। এয়া মই ককাহঁতৰ ঘৰত গৈ আছোঁ। কি কাৰণেনো গৈ আছোঁ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিব, সকলো কথা গম পাব। এয়া দেখিছেনে আমাৰ সৰু খুৰা বা ছোৱালীজনী মানে কেনেকুৱাজনী কৰি আছে আৰু যোৱা দেখি লাজ কৰিছে ওচৰলৈ আহিবলৈ। এয়া তাৰপিছতে আহিল আৰু শেষত আহি পিনে মই ভিডিঅ' কৰি আছোঁ যে তাই মানে চাই আছে সেইকাৰণে। তাৰপিছতে এই ককাকক দেখিছে, ককাই তামোল খুন্দি আছে। তাই ইয়াত দেখিছে ককাকক কেনেকৈ ডিষ্টাৰ্ব কৰি আছে পূৰা। এইজনী দৌৰিছে, তাই কুকু বহুত বেছি ভাল পায়। কুকুৰ লগত তাই মানে শুইও থাকে। ইমান দেখিছে কুকুৰজনীও আৰু একো নকৰে তাইক। এতিয়া আকৌ এছাৰি এডাল লৈ আহি গ'ল, মানে পিটিম বুলি কৈ পিনে আহিছে, মানে মোক দেখাইছে তাই। এতিয়া তাইক তামোল খুন্দিব লাগে, পূৰা তামোল খুন্দিব লৈছে আৰু ইফালে লোহাৰডাল দাঙিবই নোৱাৰে তামোল খুন্দা, ইফালে আকৌ তাই তামোল খুন্দে বোলে। ইয়াত তাই ইমান জানে, মানে তামোল পাণ দেখিছে কেনেকৈ মানে ভৰাইছে, পাণ দেখিছে কেনেকৈ ভৰাইছে, মানে তাই এইটোও গম পায় যে খুন্দুনাটোত মানে এনেকৈ তামোল খুন্দি ককাহঁতে এনেকৈ খাই থকা তাই দেখে যে, দেখিছে তাই পাণখন ভৰাই কেনেকৈ তাই খুন্দিব লৈছে। তাই পেলাই দাঙিবই পৰা নাই, ইমান গধুৰ লোহাৰডাল আৰু আকৌ খুন্দিছে। এয়া মই ককাহঁতৰ ঘৰৰ পৰা তিতা কেৰেলা আনিব গৈছিলোঁ আৰু এয়া কণ বিলাহী আনিব গৈছিলোঁ। তিতা কেৰেলাও আধা কেজিমানেই হ'ব নেকি, আৰু কণ বিলাহীও 1 কেজিমানেই হ'ব আৰু নিজেই ছিঙি আনিলোগৈ ককা। ভাবিলোঁ বোলো হাজবেণ্ডেনো এইবাৰ CSD পৰা মানে ঘৰলৈ আহোঁতে কি কিনো লৈ আহিছিলে আপোনালোকক অকণমান দেখাওঁ বুলি মানে মই ভিডিঅ' কৰি ৰাখিছিলোঁ। এইটো আঙুৰৰ হয়, কিবা মৰ্টন হয়, মানে জেলি মৰ্টন বুলি কওঁ যে, সেইটো জেলি মৰ্টনটো হয়। বেলেগ কিবা নাম আছে যদিও মই নাজানো বাৰু বৰ বিশেষকৈ। আৰু এয়া ভীমবাৰ এনেকৈ আনিছে আৰু ঘৰত মানে লাগতিয়াল কিছুমান বস্তু আনিছে আৰু